হেল্ল' ফ্ৰেণ্ডছ, আপুনি চাই আছে আপডেট আছাম ইউটিউব চেনেল আৰু পোষণ অভিযান অসমৰ ফালৰ পৰা এখন নটিফিকেশ্যন ওলাই আহিছে 12টা কোঅৰ্ডিনেটৰ আৰু প্ৰজেক্ট এছিষ্টেণ্টৰ ভেকেঞ্চি ওলাইছে। ইয়াৰ বাবে আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব, আপোনাৰ যোগ্যতা কি হ'ব লাগিব, আবেদনৰ অন্তিম তাৰিখ কেতিয়া, কেনেকৈ আপুনি আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা সকলোখিনি প্ৰচেছ এই ভিডিঅ'টোত কৈছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে যিটো বেল আইকন দেখিছে সেইটো টিপি অল কৰি লওক। তেতিয়া মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাব আৰু সেই ভিডিঅ'টো আপুনি প্ৰথমেই চাব পাৰিব। কিয়নো আপোনাক জনাই দিওঁ যে এই চেনেলটোত মই ৰেগুলাৰলি জব নটিফিকেশ্যনসমূহ আপডেট কৰি থাকোঁ। তো পলম নকৰি আহক ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে পোষণ অভিযান অসমৰ ফালৰ পৰা 12টা কোঅৰ্ডিনেটৰ আৰু প্ৰজেক্ট এছিষ্টেণ্ট ভেকেঞ্চি ওলাইছে। ইয়াৰ বাবে আপুনি অফলাইন এপ্লাই কৰিব পাৰিব, অনলাইনৰ ইয়াত কোনো ধৰণৰ মাধ্যম নাই। ইয়াৰ বাবে আপুনি এপ্লিকেশ্যন ফৰ্মেটটো ডাউনলোড কৰিব লাগিব আৰু প্ৰিণ্ট আউট কৰিব লাগিব। সেই এপ্লিকেশ্যন ফৰ্মেটটো ডাউনলোড কৰিবলৈ এই ৱেবছাইটটোলৈ আহিব লাগিব। ৱেবছাইটটোৰ লিংক মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সতে দি থৈছোঁ। তাত ক্লিক কৰি ৱেবছাইটটোলৈ আহিব আৰু ৱেবছাইটটো স্ক্ৰল কৰিলেই ইয়াতে আপুনি তলত এটা বাটন দেখিবলৈ পাব, ফৰ ডাউনলোড এপ্লিকেশ্যন ফৰ্মেট, ক্লিক হিয়াৰ। এই হালধীয়া বাটনটোত ক্লিক কৰিলেই এটা PDF ডাউনলোড হ'ব আৰু সেইটো আপুনি প্ৰিণ্ট আউট উলিয়াই ল'ব। আৰু মই দেখুৱাইছোঁ কেনেকুৱা ধৰণৰ, শেষত দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ ফৰ্ম ওলাব। তো প্ৰথমে এতিয়া চাই লওঁ আহক পদৰ ডিটেইলছসমূহ। 10 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে ষ্টাৰ্টিং প্ৰচেছ, এপ্লিকেশ্যন প্ৰচেছ, আৰু 31 আগষ্টলৈকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আবেদনৰ অন্তিম তাৰিখ হৈছে 31 আগষ্ট 2021। প্ৰথমটো পদ ওলাই আহিছে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ। ইয়াৰ বাবে দুটা পদ খালী হৈছে, নগাঁও আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত খালী হৈছে। নগাঁৱত এটা আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত এটা। ইয়াৰ বাবে আপুনি 30,000 টকা পে স্কেল পাব। দ্বিতীয়টো পদ হৈছে ব্লক কোঅৰ্ডিনেটৰ। ইয়াৰ বাবে পদৰ সংখ্যা হৈছে 6টা আৰু ইয়াত ক'ত ক'ত খালী হৈছে ইয়াত দেখিবলৈ পাইছে। বঙাইগাঁৱত এটা পদ খালী হৈছে, ধুবুৰী জিলাত এটা খালী হৈছে, গোৱালপাৰাত খালী হৈছে এটা, যোৰহাট জিলাত এটা, কামৰূপ গ্ৰাম্যত এটা আৰু ওদালগুৰি জিলাত এটা খালী হৈছে। ইয়াৰ বাবে আপুনি দৰমহা যদি চাই তেন্তে 20,000 টকা দৰমহা এই পদটোৰ বাবে পাব। তৃতীয়টো পদ ওলাই আহিছে প্ৰজেক্ট এছিষ্টেণ্ট ব্লক লেভেলত। তো ইয়াৰ বাবে পদৰ সংখ্যা হৈছে 4টা। কাছাৰত ওলাইছে এটা, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এটা, লখিমপুৰত এটা আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টত এটা ওলাইছে। ইয়াৰ বাবে দৰমহা 15,000 টকা ধাৰ্য কৰা হৈছে। এই পদ তিনিটাৰ বাবে এপ্লাই কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত 1 জানুৱাৰী 2021লৈকে। যদি আপোনাৰ বয়স 1 জানুৱাৰী 2021লৈকে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আছে তেন্তে এই পদটোৰ বাবে এপ্লাই কৰিবলৈ আপুনি যোগ্য। কিন্তু এইখিনিতে আপোনালোকক জনাই দিওঁ যে ইয়াৰ বাবে এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থা কৰা হৈছে। যদি আপুনি SC ST কেণ্ডিডেট তেন্তে আপোনালোকে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ আপোনালোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোক OBC MOBC কেণ্ডিডেট তেন্তে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ আপোনালোকে 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোক PWD কেণ্ডিডেট তেন্তে আপোনালোকে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু আপোনালোকে 50 বছৰলৈকে এপ্লাই কৰিব লাগিব। এতিয়া চাই লওঁ আহক এই পদসমূহৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ। তো প্ৰথমটো পদৰ বাবে আহিছোঁ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ। ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰৰ বাবে আপোনালোকে মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব। গ্ৰেজুৱেটে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেট আছে কম্পিউটাৰ ছায়েন্সত বা ITত তেতিয়া আপুনি ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ যদি চাই তেন্তে এটলিষ্ট 2 years আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব মেইনটেনেঞ্চ আৰু ছাপৰ্টত। লগতে আপোনালোকৰ অৰেল আৰু ৰিটেন কমিউনিকেশ্যন স্কিল থাকিব লাগিব লোকেল লেংগুৱেজত। আৰু আপোনালোক লোকেল কেণ্ডিডেট হ'লে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যোনকেইখন জিলাত ওলাইছে চাকৰি, পুনৰবাৰ কৈ দিছোঁ, যদি আপোনালোক এই জিলাৰ বাসিন্দা তেন্তে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। নগাঁও, তিনিচুকীয়া, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, যোৰহাট, কামৰূপ গ্ৰাম্য, ওদালগুৰি, কাছাৰ, কোকৰাঝাৰ, লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ বাসিন্দাসকলে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। দ্বিতীয়টো পদ ব্লক কোঅৰ্ডিনেটৰ। ইয়াৰ বাবে আপুনি মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব। এক্সপিৰিয়েঞ্চ আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব টেকন'লজি আৰু ছফ্টৱেৰ এপ্লিকেশ্যনত। লগতে আপোনালোকৰ ভাল অৰেল আৰু ৰিটেন কমিউনিকেশ্যন থাকিব লাগিব আৰু আগতেই কৈছোঁৱেই যে লোকেল কেণ্ডিডেট হ'ব লাগিব এই পদটোৰ বাবে এপ্লাই কৰিবলৈ। শেষৰটো পদ হৈছে প্ৰজেক্ট এছিষ্টেণ্ট ব্লক লেভেল। ইয়াৰ বাবে আপুনি মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব, তেতিয়া আপুনি ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব কমিউনিটি বা লোকেল গভৰ্ণমেণ্টত। গুড অৰেল আৰু ৰিটেন কমিউনিকেশ্যন স্কিল থাকিব লাগিব আৰু আপোনালোক লোকেল কেণ্ডিডেট হ'ব লাগিব। ইয়াৰ বাবে আপুনি কেনেকৈ এপ্লাই কৰিব লাগিব মই আগতে কৈছোঁৱে। এখন এপ্লিকেশ্যন ফৰ্ম পাব, সেই এপ্লিকেশ্যন ফৰ্মখন এই ৱেবছাইটটোৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব। সেই এপ্লিকেশ্যনৰ ফৰ্মেটটো এনেকুৱা ধৰণৰ হ'ব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে সম্পূৰ্ণ এপ্লিকেশ্যন ফৰ্মখন। এই এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট কৰি ফিল আপ কৰিব আৰু
এইটো যেটো এড্ৰেছ দেখিছে কনসার্ন ডিস্ট্রিক্ট সোশিয়াল ওয়েলফেয়ার অফিসার অফিস এই এড্ৰেছটোত পঠিয়াই দিব লাগিব আৰু আপোনালোকৰ ৰিকোয়াৰ্ড ডকুমেন্ট কি হ'ব 2 copies of recent passport size photograph লাগিব লগতে সাইনটো লাগিবই আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন যিকিখন বিচৰা হয় হেগিখন দিব লাগিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব এজ প্ৰুফ আৰু ৰেসিডেন্ট প্ৰুফৰ বাবে আপোনালোকে ভোটাৰ আইডি পিআৰসি এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰ বা ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ব্যৱহাৰ কৰিব পাৰে লগতে যদি আপোনালোক ওবিসি এবং বিসি বা এসসি এসটি ক্যান্ডিডেট তেন্তে আপোনালোকে কাষ্ট সাৰ্টিফিকেট দিব পাৰে যদি আপোনালোকে অফিচিয়েল নটিফিকেশনখন ডাউনলোড কৰিব চাব বিচাৰে তেন্তে ইয়াত ক্লিক কৰি চাব পাৰে তো এয়াই আছিল পোষণ অভিযান অসমৰ ফালৰ পৰা ওলাই অহা 12টা কোঅৰ্ডিনেটৰ আৰু প্ৰজেক্ট এসিস্টেন্টৰ ভ্যাকেন্সি সম্পূৰ্ণ ডিটেইলছ যদি ভিডিওটো ভাল পালে তেন্তে এটা লাইক কৰি দিব এই ভিডিওটো আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে যেটো বেল আইকন দেখিছে সেইটো টিপি অল কৰি ল'ব ভিডিওটো সম্পূৰ্ণকৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জয় হিন্দ জয় আই অসম